নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ সৰু মাছৰ এটা জুতি লগা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। আৰু তাৰ বাবে মই এয়া সৰু মাছ কেইটামান লৈ তেলত ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে দিছোঁ অলপমান হালধি আৰু অলপমান দিছোঁ নিমখ। আৰু এই সকলোখিনি মিক্স কৰি লৈ মই অলপমান ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া মাছখিনি ভালদৰে ফ্ৰাই হ'ল। ইয়াতে মই কাটি ৰখা অলপমান পিঁয়াজ দি দিছোঁ আৰু অলপ আদা আৰু অলপ দিছোঁ জলকীয়া। আৰু এই সকলোখিনি আকৌ এবাৰ মই ফ্ৰাই কৰিম পিঁয়াজখিনি ভাজি যোৱালৈকে। আৰু ইয়াতে মই এটা কেঁচা আম ল'লোঁ। কেঁচা আমটো ৰুকি লৈ এইবাৰ এই মাছখিনিত মই দি দিম। মাছত দি দিয়াৰ পাছত ভালদৰে সকলোখিনি মিক্স কৰি লৈছোঁ আৰু এইখিনি অলপ সময় এনেদৰে সিজাই আছোঁ মই। আৰু এয়া মই অলপমান মান ধনিয়া লৈছোঁ আৰু এইখিনি সৰু সৰুকৈ কাটি লৈ ফ্ৰাই কৰি ৰখা ভাজি ৰখা মাছখিনিৰ ওপৰত দি দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত মই অলপ লৰুৱাই লৈ অলপ সময় ভাজিছোঁ। আৰু এয়া হৈ গৈছে, দেখিছে আপোনালোকে। এই ৰেচিপিটোৰ বাবে আপোনালোকে যিকোনো সৰু মাছ ল'ব পাৰে, কিন্তু ভালদৰে চাফা কৰি ল'ব, পেটুবিলাক আঁতৰাই ল'ব যাতে তিতা নহয়। আৰু এবাৰ খাই চাব আৰু সাৱধানে খাই চাব, যিহেতু সৰু মাছত কাঁইট বহুত